হে দোস্ত আজি ডিম্পুদা ঘৰত যাই আছো নতুন ঘৰটোৰ ব্লগ ভিডিঅ'টা আজি আৰম্ভ কৰোঁ। আমি আহি পালো গাইজ, আমি এতিয়া ভিতৰত যাওঁ বলক। ফিলিংটো বাজে দি আছে দেই। আজি হৃদয় মোবাইলটো আনি হে দোস্ত আজি আমি ভিডিঅ' বনাম বলক। আজি হৃদয় মোবাইলটো দি ভিডিঅ' বনাই চাওঁ বলক। মন নতুন ঘৰটো ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সেইটোৱে ঘৰ বলাই দিওঁ। তো এইটোৱে আৰু সৰুকে চৰাঘৰ টাইপৰ ঘৰ আৰু ইয়াত মানে সেই আৰু ৰাতি নাথাকোঁ। প্ৰথমতে এইখন যিখন চিলিং ইয়াক PVC চিলিং বুলি কয়, মানে ওপৰৰ পৰা তললৈকে আহিছে। এই লগাই দিছোঁ। তো পাঠশালাৰ কিংকৰ ভাইয়ে এই ৱালপেপাৰখন লগাই দিছে, কি ধুনীয়া চাওক। ঠাণ্ডা ভাইবছ আহিছে না। আমাজন জংঘল লগাই দিছোঁ আমাৰ ঘৰত দেই। এটা বস্তু লক্ষ্য কৰিছে, আগতেও কৈছোঁ যে বহুত বেছি খিৰিকী দিয়া হৈছে ঘৰটোত, যাতে বহুত পোহৰ আহে। এইখন এখন সেইখন এখন এইখন মস্ত ডাঙৰ ওপৰত আছে খিৰিকী। আৰু এই লাইটবিলাক যে আছে অলপ বেলেগ টেকন'লজি। চাওক একবাৰ দিম বগা জ্বলিব, আৰু যদি এনেকৈ সেইটো চুইচে দিওঁ সেই লাইটটোৱে বেলেগকৈ জ্বলিব, আৰু এনেকৈ দিম এইবাৰ বেলেগ মানে বেলেগ ষ্টুডিঅ' টাইপ অলপমান কৰিব চেষ্টা কৰিছে আৰু অলপমান। আৰু এই গোটেইকেইটা লাইট একবাৰ জ্বলাই দেখাই দিওঁ কেনেকুৱা। গোটেইকেইটা লাইট সৰু সেই লাইট দিছোঁ, চকলেট লাইট নে কি বুলি কয় এইবিলাক। তো চিলিং মানে যিটো ইণ্টেৰিয়ৰ বনাইছে না, PVC দি আল্টিমেট বনাইছে। তো আপোনালোকেও নতুন ঘৰ বনালে ইনভেষ্ট কৰি চাব পাৰে, কাৰণ ভাল বস্তুটো। চাইলেণ্ট ফেন হয়, একদম শব্দ নকৰে, কাৰণ মই মাজে মাজে ভিডিঅ' বনাম না এইটো ঘৰত। তো শব্দ কৰিলে সেই নহয় না, শব্দ নকৰে লগাই দিছোঁ। এতিয়া ভিডিঅ'টো সমাপ্ত কৰোঁ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিওঁ। নেক্সট ভিডিঅ'